নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি অমৃত বৃক্ষ আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। চৰকাৰৰ ফালৰ পৰা অমৃত বৃক্ষ আন্দোলনৰ প্ৰথমখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP পাব্লিছ কৰা হৈছে। আপুনি দেখা পাইছে স্ক্ৰীনত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ দ্য অমৃত বৃক্ষ আন্দোলন 2023। আহক আমি চাওঁ অমৃত বৃক্ষ আন্দোলনত বেনিফিচিয়াৰীসকলৰ কাৰণে কি কি গুৰুত্বপূৰ্ণ তথ্য ইয়াতে লিখা আছে। পইণ্ট 8 SOP 4 চিডলিং ষ্টকিং পইণ্টৰ কথা কৈছে। ষ্টক পইণ্টৰ ক্ষেত্ৰত যিহেতু আমাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাক কৰ্মৰত আছে, গতিকে বেনিফিচিয়াৰী হিচাপে আমি ইয়াতে বিশেষ চাবলগীয়া নাই, আমি তললৈকে গ'লোঁ। বি পইণ্টত আছে SOP 4 চিডলিং ডিষ্ট্ৰিবিউশ্যন পইণ্ট। ডিষ্ট্ৰিবিউশ্যন পইণ্টটো আমাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টে হেণ্ডেল কৰি আছে। ডিষ্ট্ৰিবিউশ্যন পইণ্টৰ পৰাই আমাৰ বেনিফিচিয়াৰীসকলে চেপলিংবিলাক আমাৰ গছপুলিবিলাক কালেকশ্যন কৰিব লাগিব। গতিকে ডিষ্ট্ৰিবিউশ্যন পইণ্টটো কেনেকৈ চলিব সেইটো আমি স্কিপ কৰিছোঁ। নেক্সট আপোনাৰ চি পইণ্টত আছে চিডলিংছ ট্ৰেন্সপৰ্টেশ্যন SOP, অৰ্থাৎ আমাৰ গছপুলিবিলাক ট্ৰেন্সপৰ্টেশ্যন কেনেকৈ হ'ব সেইটোৰ বিষয়ে ডিটেইলছ দিয়া আছে, এইটো আমি স্কিপ কৰিছোঁ। ডি পইণ্টটো আমাৰ গুৰুত্বপূৰ্ণ এটা পইণ্ট হ'ব। আমাৰ বেনিফিচিয়াৰীৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান তথ্য ইয়াতে আছে, আমি এইখিনি চাই লওঁ। ইয়াতে আপোনাৰ ডিষ্ট্ৰিবিউশ্যন ডেটছটো দিয়া আছে, অৰ্থাৎ 12 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যনখিনি হ'ব লাগিব SOP মতে। ছেপ্টেম্বৰ মাহত 12 তাৰিখে আৰম্ভ হ'ব, 15 তাৰিখৰ ভিতৰত গোটেই ডিষ্ট্ৰিবিউশ্যনখিনি হৈ যাব লাগিব, ডিষ্ট্ৰিবিউশ্যন যোনটো আমাৰ পইণ্ট আছে তাৰ পৰা। লগতে নম্বৰ 2 চিডলিং ডিছপেচ ফ্ৰম SP টু DP, অৰ্থাৎ ষ্টক পইণ্টৰ পৰা যেতিয়া আমাৰ ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈকে চিপলিংছখিনি গছপুলিখিনি অনা হ'ব, সেইখিনি এটা ডেট ধাৰ্য কৰি দিয়া হৈছে SOP-খনত। 11 তাৰিখৰ পৰা আপোনাৰ 13 ছেপ্টেম্বৰৰ ভিতৰত গোটেই গছপুলিখিনি ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈকে আহিব লাগিব। এতিয়া ডিষ্ট্ৰিবিউশ্যন পইণ্টৰ পৰা বেনিফিচিয়াৰীসকলে কেতিয়াৰ পৰা গছপুলিখিনি কালেকশ্যন কৰিব পাৰিব, ইয়াতে দিয়া আছে SOP মতে 12 তাৰিখৰ পৰা আৰম্ভ হৈ যাব আৰু 14 তাৰিখৰ ভিতৰত গোটেই গছপুলিখিনি ডিষ্ট্ৰিবিউশ্যন পইণ্টৰ পৰা বেনিফিচিয়াৰী কালেকশ্যন কৰিব পাৰিব। আৰু ইন কেছ যদি অভাৰফ্ল' হৈ যায় বা বেলেগ জেগাত স্থানান্তৰণ কৰিব লাগে বা বেলেগ পইণ্ট এটা চিলেকশ্যন কৰিব লাগে, তেতিয়াহ'লে 15 তাৰিখলৈকে এইটো এক্সটেণ্ড হ'ব পাৰে। অৰ্থাৎ বেনিফিচিয়াৰীসকলে 12 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত চেপলিংখিনি মানে নিজৰ ঘৰত লৈ যাব লাগিব। প্ৰত্যেক ডিপাৰ্টমেণ্টৰ কাৰণে ডিপাৰ্টমেণ্ট ৱাইজ এটা ডিষ্ট্ৰিবিউশ্যন পইণ্ট কৰি দিয়া আছে। আত্মসহায়ক গোটৰ সদস্যৰ কাৰণে ডিষ্ট্ৰিবিউশ্যন পইণ্টটো GP অফিচ হ'ব, গাঁও পঞ্চায়ত অফিচ, নহ'লে কোনোবা চেণ্ট্ৰেল পইণ্ট হ'ব GPৰ, এইখিনি GP অফিচে জনাই দিব বা আপোনালোকে খবৰ কৰি ল'ব। আশা ৱৰ্কাৰৰ কাৰণে আপোনাৰ ব্লক PHC-টোত ডিষ্ট্ৰিবিউশ্যন পইণ্টটো হ'ব, তেওঁলোকে তাৰে পৰা কালেকশ্যন কৰি ল'ব আশা ৱৰ্কাৰখিনিয়ে। তাৰপিছত আপোনাৰ অংগনৱাড়ী ৱৰ্কাৰৰ ক্ষেত্ৰত ডিষ্ট্ৰিবিউশ্যন পইণ্টটো GP অফিচে হ'ব। স্কুলৰ ক্ষেত্ৰত ME স্কুল, হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত GP অফিচ, নহ'লে যদি কিবা চেণ্ট্ৰেল পইণ্ট GP অফিচে বনাই দিয়ে তাতে কালেকশ্যন কৰিব পাৰিব। কলেজ আৰু ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কলেজতে হ'ব, কলেজতে পইণ্টটো হ'ব বা ইউনিভাৰ্চিটিতে হ'ব। পুলিচ থানা এওঁলোকৰ ক্ষেত্ৰত পুলিচ ষ্টেচনতে হ'ব চেপলিঙৰ যোনটো পইণ্ট, ডিষ্ট্ৰিবিউশ্যন পইণ্ট। ABPN-ৰ ক্ষেত্ৰত ABPN হেডকোৱাৰ্টাৰত পইণ্টটো হ'ব। তেনেকৈ স্মল ট্ৰি গ্ৰ'ৱাৰ্ছ যদি আমাৰ আছে, যোনটো ছেকশ্যনত যদি কৰিছে এপ্লাই বা টি গাৰ্ডেনছ, তাতে GP অফিচতে পইণ্টটো পাব, ডিষ্ট্ৰিবিউশ্যন পইণ্টটো। আদাৰ ইণ্ডিভিজুৱেল ক্ষেত্ৰত আছে, যোনবিলাক আমাৰ নৰ্মেল আদাৰ ইণ্ডিভিজুৱেল হিচাপে বা আদাৰ ইনষ্টিটিউশ্যন হিচাপে মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তেওঁলোকেও GP অফিচ নাইবা GP অফিচে কৰা আপোনাৰ চেণ্ট্ৰেল পইণ্ট এটাত পাই যাব গছপুলিখিনি। অল গভৰ্ণমেণ্ট বেনিফিচিয়াৰিজ চেণ্ট্ৰেল পইণ্ট মিউনিচিপালিটিয়ে যোনটো বনাই দিয়ে তাতে হ'ব। তেনেকৈ আমাৰ আদাৰ ইনষ্টিটিউশ্যনটো হ'ব GP অফিচ। 6 শ্বেডিউল এৰিয়াৰ ক্ষেত্ৰত VCDC নাইবা ব্লকত ডিষ্ট্ৰিবিউশ্যন পইণ্টটো কৰা হ'ব।
তো এনেকৈ আছিলে আমাৰ SOPত ডিটেইলছখিনি দিয়া। তো বিশেষকৈ আমাৰ এতিয়া লাষ্ট 6 নম্বৰ পইণ্টত for planting the seedlings the beneficiary are required to observe the following অৰ্থাৎ বেনিফিচিয়াৰীৰ কাৰণে কিছুমান ডাউট ক্লিয়াৰ কৰি দিয়া আছে ইয়াতে। ফাৰ্ষ্টলি যদি আপোনাৰ কিবা ডাউট আছে, ইন কেছ এনি ডাউট, আপুনি যে কেনেকৈ প্লেণ্টেশ্যনটো কৰিব, আপুনি মোবাইল এপত এটা ভিডিঅ' দি আছে হাউ টু প্লেন, তাৰে আপুনি চাই ল'ব পাৰে। খুব সোনকালে ভিডিঅ'টো মোবাইল এপত আহি যাব, আপোনালোকে চাব পাৰিব। 3 নম্বৰত যোনটো কথা কোৱা আছে এইটো বৰ গুৰুত্বপূৰ্ণ। আমি ইতিমধ্যে কথা পাতি আছিলোঁ যে সময়টোৰ কথা। ইয়াতে দিয়া আছে যে 17 ছেপ্টেম্বৰ তাৰিখে ফ্ৰম 9 AM to 12 noon অৰ্থাৎ 9টা বজাৰ পৰা দুপৰীয়া 12 বজালৈকে প্লেণ্টেশ্যনৰ সময়টো দিয়া আছে। তো আপোনালোকে এইটো ভালকৈ মনত ৰাখিব। আমাৰ যোনটো আগৰ ভিডিঅ' আমি দিছিলোঁ তাতে 2 ঘণ্টাৰ কথা কোৱা আছিলে, এতিয়া এই বস্তুটো অলপ চেঞ্জ কৰি পেলাই 3 ঘণ্টা কৰিছে। 17 তাৰিখে 9টা বজাৰ পৰা 12টা বজালৈকে 3 ঘণ্টাৰ ভিতৰত প্লেণ্টেশ্যনটো কৰিব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ আপডেট। বাকী গছপুলি ৰোৱাৰ পদ্ধতিটো আপোনালোকে জানি মোৰ আগৰ ভিডিঅ' চাই ল'ব পাৰে। নেক্সট এটা ইম্পৰ্টেণ্ট আপডেট এটা দিয়া আছে 10 নম্বৰ পইণ্টত। SOP মতে ইয়াতে দিয়া আছে যে আপুনি গছপুলিজোপা ৰোৱাৰ পিছত যেতিয়া বেৰটো দিব, বেৰটো দিয়াৰ আগে আগে আপুনি কি কৰিব লাগিব, গছপুলিজোপাৰ সৈতে এটা চেলফি উঠিব লাগিব। আৰু য'ত নেকি আপোনাৰ ফেচ আৰু চিডলিং অৰ্থাৎ আপোনাৰ মুখ আৰু গছপুলিজোপা চেলফিটোত আহিব লাগিব ক্লিয়াৰলি। লগতে SOPত আৰু এটা কথা কৈছে যে দ্য চেলফি নিডছ টু বি টেকেন অনলি ইউজিং দ্য অমৃত বৃক্ষা আন্দোলন মোবাইল এপ। অৰ্থাৎ যোনটো আপুনি চেলফি ল'ব এইটো অমৃত বৃক্ষা আন্দোলন মোবাইল এপৰ জৰিয়তেহে এই চেলফিটো ল'ব লাগিব, এইটো ইয়াতে কোৱা আছে। আৰু এই মোবাইল এপটো আপোনাৰ এনচিয়'ৰ কৰিব যে আপোনাৰ চেলফিটো GA টেগ হৈ আছে নে নাই, বা যোনটো টাইম আহিব লাগে ফটোত সেই টাইমটো আহিছে নে নাই, বা প্ৰপাৰ ফ্ৰেমত ফটোটো উঠিছে নে নাই। তো গতিকে অমৃত বৃক্ষ আন্দোলনৰ মোবাইল এপৰ জৰিয়তেহে চেলফিটো ল'ব লাগিব বুলি ইয়াতে লিখা আছে, কিয়নো এই বস্তুটো আমাৰ কাউণ্ট হ'ব। আৰু যিহেতু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ লগত এইটো জড়িত হৈ আছে, গতিকে এই যে আপোনাৰ ফটোগ্ৰাফটো হ'ব, এই ফটোগ্ৰাফটো কোৱালিফাই হ'ব লাগিব গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে। গতিকে অমৃত বৃক্ষ আন্দোলন মোবাইল এপত হয়তো অনতিপলমে এই অপশ্যনটো আহিব। 11 নম্বৰ পইণ্টত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে চেলফি উইথ ইচ চিডলিং প্লেণ্টেড বাই দ্য বেনিফিচিয়াৰী ইজ ৰিকুৱাৰ্ড টু বি আপলোডেড ছেপাৰেটলি। অৰ্থাৎ এজন বেনিফিচিয়াৰীয়ে যিহেতু 2টা গছপুলি ৰুব লাগিব, গতিকে চেলফিটো প্ৰত্যেকটো গছপুলিৰ কাৰণে বেলেগ বেলেগকৈ ল'ব লাগিব আৰু আপলোড কৰিব লাগিব। এইখিনি বস্তু ইয়াতে SOP মতে দিয়া আছে। তো আপোনালোকে আৰু আপডেটখিনি পাই থাকিব। নতুন কিবা আপডেট আহিলে মই নিশ্চয় নতুন এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। এইখিনি আছিলে আজি মেইন পইণ্ট প্ৰথম SOPটোৰ। ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰিব। আপডেটেড ভিডিঅ'বিলাক চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যোনে যোনে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।